হিসাব লাগে হিসাব লাগে कांग्रेस हाय हाय भारत माता की जय कांग्रेस এটোৰ ওপৰত ঝাৰখণ্ডৰ এজন ৰাজ্যসভাৰ সাংসদ जिंदाबाद তেখেতৰ বাগিচাত প্ৰায় 300 কোটি টকা উদ্ধাৰ হোৱাটো সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছো আৰু এজন সাংসদৰ ঘৰত 300 কোটি টকা ক'ৰ পৰা আহিল আৰু কংগ্ৰেছৰ সাংসদৰ এগৰাকী ঘৰত যদি 300 কোটি টকা আহে এই কথাটোলৈ এটা ডাঙৰ কুৱেশ্যন মাৰ্ক আৰু নিশ্চয় এই কথাখিনি ৰাইজে হৃদয়ংগম কৰিছে যে কাৰাপশ্যন অবিহনে এই 300 কোটি টকা বা এনেকুৱা ধৰণৰ কথাবিলাক সম্ভৱ নহয়। নিশ্চয় ইয়াৰ হিচাপ ৰাইজে